হেল্ল' এভৰিৱান, আজি একেবাৰে অচিনাকি জেগা এডোখৰলৈ ওলাইছোঁ ৰাতিপুৱাই। ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি। পিছে আজিৰ যাত্ৰাটো মোৰ ষ্টাৰ্ট হৈছে আপাৰ ঘৰৰ পৰা, কাৰণ মই যোৰহাটত আছোঁ আৰু নিচাই উঠাব আহিছে আমাক গাড়ীত। প্ৰায়বোৰ গাড়ী ইয়াত ৰখিয়ে আছে, পিছে আমি উঠিব লাগিব ডিব্ৰুগড়ৰ গাড়ীত। পিছে ডিব্ৰুগড় আপ ডাউন কৰিলে মোৰ এই বৰষুণ জাকে মোৰ লগ নেৰে। আপোনালোকে আগৰ ভিডিঅ' যদি চাইছে গম পাবই। আৰু মোৰ লগত আহিছে আজি বা, মানে আপাৰ ছোৱালী। আৰু আমি নামিব লাগিব চুকাফাডোখৰ এইডোখৰ, যিডোখৰ ডিব্ৰুগড়লৈ নগৈ লখিমপুৰ ধেমাজি ফালে যায়, সেইডোখৰে হৈছে চুকাফা। তাত আকৌ বেলেগ এখন গাড়ী আমি ল'ব লগা হ'ল। প্ৰায় 4.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ ভিতৰত দীঘল এই বগীবিল দলংখনেদি আচলতে আজি আমি গৈছোঁ জোনাইলৈ এটা বিশেষ কামত। গোটেই বাটটো এটা কথাই মন কৰিলোঁ যে অসমৰ এই নদ নদী পাহাৰ ভৈয়াম এই সকলোবোৰৰ যি অপূৰ্ব দৃশ্য কাৰো লগতে তুলনা নহয়নে? কিন্তু আমি ভবা নাছিলো যে আমি অৰুণাচল বৰ্ডাৰে পামহি। তাত ঢেৰ